Hello everyone, ৰিজুমনি ব্লগৰ আন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছো। মই আজি দেখাম আপোনালোকক এখন মেখেলাত খুব সহজতে ফলছ লগোৱা। মেখেলাখনতে ব্লাউজৰ পিছটো আছে, সেইটো কাটি ল'ব। তেন্তে আহক ভিডিঅ'টো আৰম্ভ কৰো। ফলছটো মই ধুনীয়াকৈ জোখ কৰি কাটি ললো। প্ৰথমে ফলছৰ দুইটা মূৰ চিলাই লৈছো। মেখেলাখন বেছি বহল হোৱাৰ বাবে মই অলপ কাটি লৈছো। মেখেলাখন কাটি হোৱাৰ পাছতে সিধা কৰি মেখেলাখন এটা চিলাই মাৰি দিলো। ভিডিঅ'টো শেষলৈ চাব আৰু ভাল লাগিলে লাইক এটা কৰিবলৈ নাপাহৰিব। যদি আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই কৰি ল'ব। এতিয়া আকৌ চিলাইটো মেখেলাখন উল্টা কৰি আকৌ এবাৰ ওপৰতে চিলাই দিছো। চিলাই হোৱাৰ পাছতে এনেদৰে মেখেলাখনৰ লগত জুখি চাব। আজিকালি মেখেলা কেইখন বহুত বহল হয়। মেখেলা কেইখন বহল হোৱাৰ বাবে ফলছৰ কাপোৰখিনি কমি যায়, সেইবাবে মানে চিলোৱা আগতে জুখি চোৱাটো বেছি দৰকাৰী। আৰু চাই ল'ব ফলছৰ চিলাইটো ওপৰ ফালে ল'ব, তেতিয়া ওলোটা কৈ দিওঁতে চিধা হ'ব। এতিয়া ফলছটো লগাওঁতে ধুনীয়াকৈ মেখেলাখন চিধা কৰি ল'ব। তাৰ পাছত ফলছটো এনেকৈ ধুনীয়াকৈ মিলাই তাৰ পাছত চিলাই কৰি দিব। তেতিয়া ওলোটাই দিওঁতে ফলছৰ চিলনিটো চিধা হ'ব। এতিয়া আকৌ ধুনীয়াকৈ ফলছটো মেলি ল'ম। মেলি তাৰ ওপৰত আকৌ এটা চিলাই মাৰি দিম। এতিয়া মেখেলাখন চিধা কৰি ফলছটো তলৰ ফালে দি এটা চিলাই মাৰি দিম আকৌ। ওপৰ সাইডটো চিলাই হ'ল। এতিয়া ওলোটা কৰি এতিয়া ওলোটা সাইডটো চিলাম। ধুনীয়াকৈ ভাঁজ কৰি কৰি চিলাই যাব লাগিব। এইটো সাইডো চিলাই হ'ল। এতিয়া বাহি থকা কাপোৰখিনি কাটি দিম। এতিয়া দুইটা সাইড ধুনীয়াকৈ মিলাই চিলাই দিব লাগিব। এতিয়া এইটো লাইন চিলাই হোৱাৰ পাছতে আমি লাষ্টৰ লাইনটো চিলাব বাকি আছে। লাষ্টৰ এইখিনি ধুনীয়াকৈ কাট কৰি
ধুনীয়াকৈ কাষটো চিলাই দিব লাগিব। যদি মেখেলাখন বেছি দীঘল হয় তেতিয়াহ'লে অলপ কাপোৰ সুমুৱাই ধুনীয়াকৈ চিলাব পাৰি, তেতিয়া আৰু অসুবিধা নহয় পিন্ধিবলৈ। এনেদৰে একে শেষলৈ লাষ্টৰ চিলাইটো কৰি ল'লোঁ। এতিয়া মেখেলাখন সম্পূৰ্ণ চিলাই হ'ল আৰু চাওকচোন চিলাইবোৰ কেনেকুৱা হৈছে। যদি ভিডিঅ'টো শেষলৈ চাই আছে তেতিয়াহ'লে লাইক এটা কৰি দিব আৰু এনেদৰে নতুন নতুন ভিডিঅ'বোৰ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। পুনৰ এটা নতুন ভিডিঅ'লৈ আকৌ লগ পাম। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ।